নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নৱজ্যোতি আছামলৈ। ফ্ৰেণ্ডছ, আজি আমি অন্য এখন অসমীয়া ৰচনা নিয়মানুবৰ্তিতাৰ বিষয়ে আলোচনা কৰিম। চ' আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। নিয়মানুবৰ্তিতা কিছুমান নিৰ্দিষ্ট নিয়মৰ প্ৰতি দেখুওৱা আনুগত্যকেই সহজ ভাষাত নিয়মানুবৰ্তিতা বোলে। সমগ্ৰ বিশ্বখনেই নিয়মানুবৰ্তিতাৰ নীতি নিয়মৰ দ্বাৰা পৰিচালিত। এনেবোৰ নিয়ম সুচাৰুৰূপে পালন কৰিলেহে ঘৰ, সমাজ তথা দেশ ভালদৰে পৰিচালনা সম্ভৱ হয়। নিয়মানুবৰ্তিতাক হেয় জ্ঞান কৰিলে এখন সমাজৰ উন্নতি সাধন সম্ভৱ নহয়। নিয়মানুবৰ্তিতাৰ নিয়ম সামান্যতম হেৰফেৰ কৰাৰ ফলতে ডাঙৰ অঘটন ঘটিব পাৰে। মানৱ জীৱনৰ সকলো কৃতকাৰ্যতাৰ মূল চাবিকাঠি হৈছে নিয়মানুবৰ্তিতা। উচ্ছৃংখলতা মানৱ জীৱনৰ ধ্বংসৰ এক প্ৰধান কাৰণ। নিয়ম শৃংখলাৰ দ্বাৰা সমাজ, ঘৰ, পৰিয়ালত শান্তি স্থাপন হয়। পঢ়াশালী, খেলপথাৰ, যুদ্ধক্ষেত্ৰ আদি সকলোতে নিয়মানুবৰ্তিতাৰ অতি প্ৰয়োজন। এখন দেশত নিয়মানুবৰ্তিতা নাথাকিলে বিশৃংখলতাৰ সৃষ্টি হয়, ফলত নাগৰিকৰ জীৱন বিপদাপন্ন হয়। গতিকে প্ৰতিটো শিশুকে সৰুৰে পৰা নিয়মানুবৰ্তিতাৰ জ্ঞান দিব লাগে। সৰুতে দিয়া নিয়মানুবৰ্তিতাৰ বাবেই ভৱিষ্যতে তেওঁ এজন সফল লোক হ'ব পাৰিব। সমাজ আৰু দেশৰ শৃংখলা বজাই ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীৰ লগতে দেশৰ সকলো নাগৰিকেই যত্নপৰ হ'ব লাগিব। ভঙা সহজ, গঢ়াহে টান কথাষাৰ মনত ৰাখি সদায় সকলোকে নিয়মানুবৰ্তিতাৰ শিক্ষা দিব লাগে। চ' ফ্ৰেণ্ডছ, এইখনে আছিল আজিৰ ৰচনাখন। আশা কৰিছোঁ ৰচনাখন ভাল লাগিল। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই এনেকুৱা নতুন ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আজিলৈ ইমানে। থেংকছ ফৰ ৱাটছিং দিছ ভিডিঅ'।